কাহানিও কল্পনা নকৰা এটা সত্যৰ সন্মুখীন হ'বলৈ আজি আমি গৈ আছোঁ। গোটেই অসমত কেৱল মাত্ৰ জুবিন গাৰ্গ আজি তেখেতৰ আদ্যশ্ৰাদ্ধ। সেয়েহে আমি চমৰীয়া সত্ৰ অঞ্চলবাসী ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আজি আদ্যশ্ৰাদ্ধখন ৰাম সৰস্বতী খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। সেয়েহে ৰাতিপুৱাই আমি খেলপথাৰলৈ আহিলোঁ। ইয়াতে চাহ বনাই আছে, লগতে ইয়াতে নাম প্ৰসংগ কৰা হ'ব আৰু আয়তীসকলেও বিভিন্ন ধৰণৰ ঘোষানাম দিহানাম পৰিৱেশন কৰিব। আমি চাবলৈ আহিলোঁ। দুপৰীয়াৰ কাৰণে ইয়াতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থাও কৰা হৈছে। এইখিনি হৈছে আমাৰ ভোজন গ্ৰহণ কৰা ঠাই। এয়া আমাৰ ভকত বাপ বান্ধৱে নাম প্ৰসংগৰ বাবে সাজু হৈছে। আজিৰ দিনটোত আমি সমূহ অসমবাসী ৰাইজে আপোনাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আপুনি য'তেই আছে শান্তিত থাকক, কুশলে থাকক, লগতে আমাকো আশীৰ্বাদ দিব। তাৰপিছত আমি প্ৰসাদ ল'লোঁ, যিহেতুকে আমাৰ নাম প্ৰসংগ অনুষ্ঠান শেষ হ'ল। তাৰপিছত চাহ দিয়া পাল পৰিছে আমাৰ। এতিয়া আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেখেতৰ এই হাঁহি থকা ফটোখনত কেতিয়াবা এনেকৈ ফুল দিম বুলি সপোনতো ভবা নাছিলোঁ। বন্তি প্ৰজ্বলন কৰিছে আৰু তাৰপিছত আমি সকলোৱে মায়াবিনী গাইছোঁ। আয়তীসকলৰ দিহানাম পৰিৱেশন, লগতে অলিভা আৰু ময়ো অকণমান সহযোগ কৰিছোঁ। তাৰপিছত আমি আহিলোঁ ভাত খাবলৈ। জিকিৰ জাৰি পৰিৱেশন। ভাগৰুৱা আমি এতিয়া ঘৰলৈ বুলি শেষত এটাই ক'ম, জুবিন দা অমৰ হওক।